যিশুৰ মহান প্ৰেম, আশ্চৰ্য প্ৰেম মোৰ আত্মাক উদ্ধাৰিলে। মই এজন পাপী বেয়া মানুহ, শেষত যিশুৱে মোক ল'লে। কালবাৰীৰ ক্ৰুচৰ তেজেৰে ধুলে মোৰ ক'লা পাপৰ চেকা। নতুন জীৱন মই যিশুত পালো, অনন্ত জীৱনৰ ভাগী হলো। প্ৰভু যীশু খ্ৰীষ্টৰ সৰ্বশ্ৰেষ্ঠ নামত আপোনাক অভিবাদন জনাইছোঁ। জোহনে লিখা শুভবাৰ্তাৰ 10 অধ্যায়ৰ 9 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, ময়ে দুৱাৰ, মোৰ যোগেদি যিকোনো সোমাই তেওঁ ৰক্ষা পাব আৰু ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰিব আৰু চৰণি পাব। এই জগতত বিভিন্ন ধৰণৰ মানুহ আছে, যাক আমি দুটা গোটত ভাগ কৰিব পাৰোঁ। এক সেইসকল যিয়ে আনক লুণ্ঠন কৰি নিজৰ অৰ্থে লাভ অৰ্জন কৰে। দ্বিতীয় সেইসকল যিয়ে নিজৰ ওপৰত লুণ্ঠন হোৱা দেখিও একো কৰিব নোৱাৰা অৱস্থাত থাকে। মানুহ আন্তৰিক বা বাহ্যিক অৰ্থাৎ ভৌতিক, শাৰীৰিক, মানসিক, আত্মিক জীৱনত লুণ্ঠনৰ অনুভৱ কৰে। এয়া পাপৰে পৰিণাম। যিকোনোৱে প্ৰভু যীশু খ্ৰীষ্টত বিশ্বাস কৰে তেওঁ সকলো প্ৰকাৰৰ লুণ্ঠনৰ পৰা মুক্তি পায়, কিয়নো এতিয়া তেওঁৰ ওপৰত দণ্ডৰ আজ্ঞা নাথাকে, কিয়নো তেওঁৰ উদ্ধাৰ হ'ল। প্ৰভুৱে যেতিয়া কৈছে যে তেওঁ দুৱাৰ, তেওঁ কোৱাৰ অৰ্থ এয়ে যে তেওঁ উদ্ধাৰৰ দুৱাৰ হয়, আৰু যিকোনোৱে তেওঁত বিশ্বাস কৰে তেওঁ আন্তৰিক আৰু বাহ্যিকভাৱে পাপৰ কাৰণে আহিবলগীয়া দণ্ডৰ পৰা সুৰক্ষিত হয়। তেওঁৰ সুৰক্ষাৰ আশ্বাস প্ৰভু যীশু খ্ৰীষ্টই এই বাক্যত দিছে। তেওঁ চৰণি পাব, অৰ্থাৎ ঈশ্বৰৰ পবিত্ৰ বাক্যৰ দ্বাৰা তেওঁ পথ দৰ্শন পাব। এনে ধন্য জীৱনত আপুনিও প্ৰৱেশ কৰিব পাৰিব। আপোনাৰ বাবে এই আমাৰ প্ৰাৰ্থনা।